নমস্কাৰ সকলোকে মেজিকেল টিউটৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ষ্টেটিষ্টিকৰ এটি গুৰুত্বপূৰ্ণ টপিক ফেমাছ টেম্পলছ ইন ইণ্ডিয়াৰ ওপৰত ইতিমধ্যে এটা ভিডিঅ'ত আলোচনা কৰি আহিছোঁ। তাত আমি বহুকেইখন ষ্টেট কভাৰ কৰিছোঁ। এইটো ভিডিঅ'ত আমি তাৰ পৰৱৰ্তী ষ্টেটকেইখন কভাৰ কৰিম। যদি আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'টো চোৱা নাই তেন্তে আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে এই ভিডিঅ'টোৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, কোনো কথা নাই, আৰু পিছত আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব। ঠিক আছে, তেন্তে আমি ষ্টাৰ্ট কৰোঁ। নেক্সট ষ্টেটখন হৈছে গুজৰাট। গুজৰাটত আছে আপোনাৰ সোমনাথ টেম্পল। সোমনাথ টেম্পল আছে গুজৰাটৰ সৌৰাষ্ট্ৰত আছে। ইয়াক দেও পাটান বুলিও কোৱা হয়। ঠিক আছে, দ্বাৰকাধীশ টেম্পল আছে গুজৰাটত। গুজৰাটৰ দ্বাৰকাত আছে আৰু ইয়াক আমি জগত মন্দিৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সটটো মন্দিৰ হৈছে চান টেম্পল, মধুৰাত আছে। কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাওঁ যে আমি ইতিমধ্যে উৰিষ্যা যেতিয়া ষ্টেটখন আলোচনা কৰিছিলোঁ তাত আমি এটা চান টেম্পল পাইছিলোঁ ন, আপোনালোকে কনফিউজ নহ'ব। তাতো এটা চান টেম্পল আছে আৰু গুজৰাটতো এটা চান টেম্পল আছে। এটা চান টেম্পল আছে আপোনাৰ উৰিষ্যাৰ কৰ্ণাটকত আৰু এটা আছে আপোনাৰ গুজৰাটৰ মধেৰাত। ঠিক আছে, আহক আমি ট্ৰিকটোলৈ আগবাঢ়োঁ। ট্ৰিকটো হৈছে ৰাতি চান নোলায়, চোম গছৰ কাঠেৰে দুৱাৰ বনাম। ঠিক আছে, ট্ৰিকটো এইটো। তো ৰাতিৰ পৰা আমি ৰিলেট কৰিছোঁ গুজৰাট। কেনেকৈ ধৰণে ৰিলেট কৰিছোঁ কৈ দিছোঁ আপোনাক। ৰাত হিন্দীত আমি ৰাত বুলি কওঁ, ৰাতিক নহয় জানো। তো ৰাতিৰ পৰা গুজৰাট। ঠিক আছে, চানৰ পৰা আহিলে চান টেম্পল মধেৰা। চোম গছ আপোনালোকে সকলোৱে নিশ্চয় চিনি পায়, য'ত মুগা চিল্ক আপোনাৰ কাল্টিভেশ্যন কৰা হয়। তো চোমৰ পৰা আমি ৰিলেট কৰিছোঁ সোমনাথ টেম্পল। ঠিক আছে, দুৱাৰ বনাম, দুৱাৰৰ পৰা আহিছে দ্বাৰকাধীশ টেম্পল। তো ট্ৰিকটো হৈছে ৰাতি চান নোলাই চোম গছৰ কাঠেৰে দুৱাৰ বনাম। ৰাতিৰ পৰা আমি ৰিলেট কৰিছোঁ গুজৰাট ষ্টেটখন, আৰু চানৰ পৰা ৰিলেট কৰিছোঁ আমি চান টেম্পল মধেৰা, আৰু চোমৰ পৰা সোমনাথ টেম্পল, দুৱাৰৰ পৰা দ্বাৰকাধীশ টেম্পল। ঠিক আছে, নেক্সট ষ্টেটখন হৈছে আপোনাৰ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত আছে শনি চিংনাপুৰ টেম্পল। শনি চিংনাপুৰ টেম্পল আছে মহাৰাষ্ট্ৰৰ আহমেদনগৰত আছে। নেক্সট হৈছে শিৰডি সাইবাবা টেম্পল, মহাৰাষ্ট্ৰৰ শিৰডিত আছে। তো সাই শিৰডি। ঠিক আছে, সিদ্ধি বিনায়ক টেম্পল মুম্বাইত আছে মহাৰাষ্ট্ৰৰ। আৰু মুম্বাইত যিটো ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰকৈ গণেশ চতুৰ্থী পালন কৰা হয় ন, আপোনালোকে নিশ্চয় জানে। আহক তেন্তে ট্ৰিকটো আগবাঢ়োঁ। ষ্টেটখন হৈছে মহাৰাষ্ট্ৰ আৰু ট্ৰিকটো আমি লৈছোঁ মহাৰাষ্ট্ৰ। ঠিক আছে, মহাৰাষ্ট্ৰত আমি এটা এছ লিখোঁ, ইয়াত আমি ট্ৰিকটো লৈ লৈছোঁ 3টা এছ। ঠিক আছে, 3টা এছৰ পৰা আহিলে প্ৰথমটো এছৰ পৰা শনি চিংনাপুৰ টেম্পল, নেক্সটটো এছৰ পৰা আহিলে শিৰডি সাইবাবা টেম্পল, আৰু থাৰ্ড এছটোৰ পৰা আহিলে সিদ্ধি বিনায়ক টেম্পল। 3টা টেম্পল মহাৰাষ্ট্ৰ ষ্টেটখনৰ। আৰু মহাৰাষ্ট্ৰত আমি এটা এছৰ জেগাত আমি 3টা এছ লৈছোঁ ট্ৰিকটোত, আৰু 3টা এছত আমি শনি চিংনাপুৰ টেম্পল, শিৰডি সাইবাবা টেম্পল, সিদ্ধি বিনায়ক টেম্পল। আপোনালোকে এনেকৈ ধৰণৰ মনত ৰাখিব পাৰে। চিংনাপুৰ যদি মনত ৰখাত অসুবিধা হয় তো শনি সাই সিদ্ধি। ঠিক আছে, শনি সাই সিদ্ধি 3টা এছ এনেকৈ ধৰণৰ মনত ৰাখিব পাৰে। অ'কে, নেক্সটখন ষ্টেট হৈছে বিহাৰ। বিহাৰত আছে মুণ্ডেশ্বৰী টেম্পল। নেক্সট আছে মহাবোধি টেম্পল, বোধগয়াত আছে বিহাৰৰ। নিশ্চয় আপোনালোকে হিষ্ট্ৰীত পাইছেই যে বুদ্ধিজিম পঢ়োঁতে পাইছে চাগে, বুদ্ধদেৱে য'ত আপোনাৰ বোধগয়াত জ্ঞান লাভ কৰিছিলে, এনলাইটমেণ্ট লাভ কৰিছিলে। আৰু ক'ত লাভ কৰিছিলে? বোধগয়াৰ বোধিটিৰ তলত লাভ কৰিছিলে ন, বোধিটিৰ তলত লাভ কৰিছিলে। ঠিক আছে, আৰু সেইটো হৈছে মহাবোধি টেম্পল। আমি ট্ৰিকটোলৈ আগবাঢ়িম। মোৰ এটা ধুনীয়া ট্ৰিক হয়। তো আমি সৰুতে নিশ্চয় আমি বহুতে কৈছোঁ ন, ভীম ভীম নকৰিবি ভীমৰ আগত, হাৰ মূৰ ভাঙি দিম গদাৰ কোবত, নহয় জানো। তো হাৰ পৰা আহিলে বিহাৰ, শুনিবলৈ একে লাগিছে ন, হাৰ বিহাৰ। অ'কে, মূৰৰ পৰা মুণ্ডেশ্বৰী। ঠিক আছে, বিহাৰত আছে কি মুণ্ডেশ্বৰী টেম্পল।
আৰু মহাবোধি বুধিৰ পৰা বুধ এনেকৈ লৈ ল'ব আপোনালোকে মহাবোধি বিহাৰত আছে বুধি বুধ অ'কে নেক্সটখন ষ্টেট হৈছে অন্ধ্ৰপ্ৰদেশ ঠিক আছে অন্ধ্ৰপ্ৰদেশত আছে তিৰুপতি বালাজী টেম্পল ইয়াক আমি তিৰুমালা ভেংকটেশ্বৰা টেম্পল বুলিও কোৱা হয় অন্ধ্ৰপ্ৰদেশত তিৰুমালা আছে তো তিৰুমালা ভেংকটেশ্বৰা টেম্পল ক'লে তিৰুমালা একেই ন তিৰুপতি বা তিৰুমালা এনেকৈ ধৰণে ৰিলেট কৰি ল'ব এটাই টেম্পল ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি ল'ব অ'কে নেক্সট ষ্টেট হৈছে আসাম আমাৰ নিজৰ অতিকৈ আপোন অসম নহয় জানো অসমত বহুত মন্দিৰ আছে তথাপিও এটা ইম্পৰ্টেণ্ট মন্দিৰ হৈছে কামাখ্যা টেম্পল সকলোৱে জানে কামাখ্যা মন্দিৰ ক'ত আছে আপোনাৰ নীলাচল পাহাৰত আছে গুৱাহাটীৰ আমাৰ অসমৰ বহুতখিনি মন্দিৰ আছে যিখিনি আমি এইটো ভিডিঅ'ত আমি আলোচনা নকৰোঁ এটা পৰৱৰ্তী ভিডিঅ' লৈ আহিম তাত আমি গোটেই সম্পূৰ্ণ যিখিনি অসমৰ মঠ মন্দিৰ তাৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে নেক্সটখন ষ্টেট হৈছে কৰ্ণাটকত আছে বিৰুপাক্ষা টেম্পল হাম্পিত আছে অ'কে বিঠালা টেম্পল হাম্পিত আছে গুম্মিতেশ্বৰা বাহুবলী টেম্পল এটা জৈন মন্দিৰ হয় চাই ল'ব আপোনালোকে ফটোকেইখন ভালকৈ চাই যাব হা ফটোকেইখন নিজেই যদি আপোনালোকে ফটোকেইখন ইমাজিন কৰি ল'ব পাৰে মনত ৰাখি ল'ব পাৰে ফটোকেইখন নিশ্চয় আপোনালোকৰ মনত ৰখাত আৰু সুবিধা হ'ব আহক তেন্তে ট্ৰিকটো আগবাঢ়ো এটা বহুত বেলেগ ধৰণৰ ট্ৰিক বনাইছোঁ তো আপোনালোকে নিজৰ লগত অলপ আৰু ট্ৰিকটো মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে বা নিজেইটো ট্ৰিক বনাই ল'ব পাৰিলে ভাল বা নিজেই মুখস্থ কৰিব পাৰিলেতো আৰু ভাল বীৰ বাহুবলীয়ে 1 কৰোৰ টকা দি ঠেলা এখন ল'লে তো এখন ঠেলাৰ দাম অদ্ভুত নহয়নে এখন ঠেলাৰ দাম 1 কৰোৰ তথাপিও আমি মনত ৰাখিবলৈ ট্ৰিকটো এনেকৈ ধৰণে লৈছোঁ আৰু তো বীৰৰ পৰা আহিলে বিৰুপাক্ষা টেম্পল আৰু বাহুবলীয়ে তো গুম্মেটেশ্বৰা বাহুবলী টেম্পল ঠিক আছে আৰু 1 কৰোৰ টকা কৰোৰ বুলি কওঁতে ক উচ্চাৰণটো ক হৈছে ন ক আৰু টকা কৰোৰ টকা কৰ্ণাটকা ঠিক আছে ঠেলা বিঠালা ঠিক আছে বীৰ বাহুবলীয়ে 1 কৰোৰ টকা দি ঠেলা এখন ল'লে বীৰ পৰা আহিলে বিৰুপাক্ষা টেম্পল বাহুবলীৰ পৰা গুম্মেটেশ্বৰা বাহুবলী টেম্পল কৰোৰ টকাৰ পৰা ষ্টেটখন কৰ্ণাটকা আৰু বিঠালাৰ পৰা ঠেলাৰ পৰা বিঠালা টেম্পল অ'কে নেক্সট ষ্টেটখন হৈছে কেৰেলাত পদ্মনাভ স্বামী টেম্পল থিৰুভানান্থপুৰমত আছে আৰু সাবাৰিমালা টেম্পল আছে পাথানামথিটাত আছে কেৰেলাৰ অ'কে আপোনালোকে এচেণ্টটোত অলপ খেলি মেলি পাইছে তোত ক্ষমা কৰি দিব তো আমাৰ যিখিনি চাউথৰ ফালৰ মন্দিৰ হয় সেইখিনি এচেণ্টটো অলপ বেলেগ ধৰণৰ হ'ব পাৰে ঠিক আছে তো ট্ৰিকটো হৈছে পদুমৰ মালা গাঁঠি কেৰেলাত লগাম বহুত বেলেগ ধৰণৰ এটা ট্ৰিক ঠিক আছে পদুমৰ মালা গাঁঠি কেৰেলাত লগাম নহয় জানো ঠিক আছে তথাপিও পদ্মৰ পৰা আহিলে পদুম মানে পদ্ম নহয় জানো তো পদ্মনাভস্বামী ঠিক আছে মালাৰ পৰা আহিলে সাবাৰিমালা আৰু কেৰেলাত লগাম কেৰেলাৰ পৰা ষ্টেটখন কেৰেলা পদুমৰ মালা গাঁঠি কেৰেলাত লগাম পদুম মানে পদ্ম তো পদ্মনাভস্বামী টেম্পল মালাৰ পৰা আহিলে সাবাৰিমালা টেম্পল আৰু কেৰেলাত লগাম তো কেৰেলাৰ পৰা ষ্টেটখন কেৰেলা অ'কে নেক্সট ষ্টেটখন হৈছে ৱেষ্ট বেংগল অ'কে ৱেষ্ট বেংগলত হৈছে মন্দিৰটো দক্ষিণেশ্বৰ কালী টেম্পল ঠিক আছে আৰু কলকাতাত আছে ৱেষ্ট বেংগলৰ তো আপোনালোকে জানেই তো মহিলাসকলে বেংগল পিন্ধে ন বেংগল পিন্ধে তো দক্ষিণেশ্বৰ কালী টেম্পল ক'ত আছে আপোনাৰ কালী তো কালীও আমাৰ মা কালীও বেংগল পিন্ধে ন সেইটো কাৰণে আপুনি বেংগল ৰিলেট কৰিব পাৰে দক্ষিণেশ্বৰ কালী টেম্পল ৱেষ্ট বেংগলত আছে ঠিক আছে আমি এতিয়া অলপ চাৰধামৰ ওপৰত আলোচনা কৰোঁ আমি যিটো আগৰ ভিডিঅ' কৰিছিলোঁ তাত ছটা চাৰধামৰ ওপৰত আলোচনা কৰিছিলোঁ উত্তৰাখণ্ডৰ নিশ্চয় আপোনালোকৰ মনত আছে ন এতিয়া এইকেইটা হৈছে ইণ্ডিয়াৰ চাৰধাম বুলি কোৱা হয় এইকেইটাক ঠিক আছে এইকেইখন জেগাক ইণ্ডিয়াৰ চাৰধাম বুলি কোৱা হয় আৰু মানে চাৰধাম মানে কি ইণ্ডিয়াৰ মূল তীৰ্থস্থান এই 4খন তীৰ্থস্থান আছে ঠিক আছে এখন আছে উত্তৰাখণ্ডৰ বদ্ৰীনাথত আছে
আৰু আমি বদ্ৰীনাথত কি মন্দিৰ আছে পাইছিলোঁ, বদ্ৰীনাথ টেম্পল নহয় জানো, আৰু এখন হৈছে দ্বাৰকা, গুজৰাটৰ দ্বাৰকা চাৰধাম। তাৰপিছত দ্বাৰকাত কি আছে বাৰু আপোনালোকে মনত আছেনে বাৰু? দ্বাৰকাধীশ টেম্পল, ঠিক আছে। আৰু আছে উৰিষ্যাৰ পুৰী, এখন চাৰধাম হয়, পুৰীত জগন্নাথ টেম্পল, আৰু তামিলনাডুৰ ৰামেশ্বৰমত ৰামানাথ স্বামী টেম্পল আছে। এই গোটেইকেইখন হৈছে ইণ্ডিয়াৰ মূল 4খন তীৰ্থস্থান, ঠিক আছে। এতিয়া নেক্সট আমাৰ 12টা জ্যোতিৰ্লিংগ আছে, ঠিক আছে। লৰ্ড শিৱক উপাসনা কৰা হয় 12টা জ্যোতিৰ্লিংগ, ঠিক আছে। ইয়াৰে আমি বহুকেইটা ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তাৰ ভিতৰত কেইটামান আছে যিটো আমি আলোচনা কৰা নাই, আপোনালোকে মনত ৰাখি ল'ব, ঠিক আছে। সোমনাথ আমি আলোচনা কৰিছোঁ, গুজৰাটত আছে। নাগেশ্বৰটো আছে আপোনাৰ গুজৰাটতে আছে। আৰু ভীমাশংকৰ আছে, পুনে মহাৰাষ্ট্ৰত আছে। ত্ৰিম্বাকেশ্বৰ আছে, নাছিক মহাৰাষ্ট্ৰৰ নাছিকত আছে। গ্ৰীষ্ণেশ্বৰ আছে, ঔৰংগাবাদ মহাৰাষ্ট্ৰৰ। বিদ্যানাথ আছে ঝাৰখণ্ডত। মহাকালেশ্বৰ আছে উজ্জয়নৰ মধ্যপ্ৰদেশত আছে। ওমকাৰেশ্বৰ আছে আপোনাৰ মধ্যপ্ৰদেশত। আৰু কাশী বিশ্বনাথ আছে, আমি পাই আহিছোঁ ন, উত্তৰ প্ৰদেশত আছে বাৰাণসীত। কেদাৰনাথ আছে, আমি পাই আহিছোঁ উত্তৰাখণ্ডত। ৰামেশ্বৰম আছে তামিলনাডুত। আৰু মাল্লিকাৰ্জুনা আছে শ্ৰীশৈলম অন্ধ্ৰপ্ৰদেশত আছে, ঠিক আছে। আমি এতিয়া যিমানখিনি আপোনাৰ ইম্পৰ্টেণ্ট ইণ্ডিয়াৰ মন্দিৰ আছিলে সকলোখিনি আলোচনা কৰিছোঁ। আৰু ইয়াৰ পিছত আমি এই 2টা ভিডিঅ'ৰ যিখিনি PDF হয় আমি টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। আৰু ইয়াৰ পিছত আপোনালোকে 2-3বাৰ ভিডিঅ'কেইটা চাব আৰু PDFটো চাই প্ৰেক্টিছ কৰি ল'ব। তাৰপিছত আমি MCQখিনি প্ৰেক্টিছ কৰিম। যিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মন্দিৰৰ ওপৰত আছে বা যেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে MCQ আমি লৈ আহিম। আপোনালোকে ভিডিঅ'খিনি চাই থাকিব আৰু নিশ্চয় আপোনালোকৰ সহায় হ'ব বুলি আশা কৰিছোঁ। আমাক ছাপোৰ্ট কৰি যাব তাৰে আশা কৰিছোঁ। থেংক ইউ। আজিলৈ ইমানতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰি জনাব কেনেকুৱা পাইছে, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। পঢ়ি থাকিব। ধন্যবাদ।